মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? ভালেই আছে চাগে। আজি ৰাতিপুৱা আকৌ ভিডিঅ' বনালোঁ। এইকেইদিন ভিডিঅ' দিয়া হোৱা নাছিলে, মানে ঘৰত নেট নাপায় যে, সেইকাৰণে ভিডিঅ' দিয়া নাছিলে। আজি মই আপোনালোকক দেখাম এটা পোকৰ বিষয়ে। পলু পোক চিনি পায় নহয় আপোনালোকে? পলু পোকৰ ভিডিঅ' দেখাম আজি। এয়া এতিয়া পাত আনি পেলাই আহি আছোঁ। এতিয়া পাতটো ঘৰত দেখাম, ঘৰত ধেৰ আছে। এতিয়া কালি ভিডিঅ' বনাবলৈ ভাবিছিলোঁ, নবনালোঁ। মানে কালি নিজে পাত ছিগিবলগীয়া হ'ল যে, আজি বেলেগে ছিগি থৈছিলে, সেইকাৰণে ৰাতিপুৱাই আনিব আহিলোঁ। এতিয়া গৈ আছোঁ। আৰু গাঁৱলীয়া চাওক কেনেকুৱা কুঁৱলী পৰিছে, এইফালে চাওকচোন, ৰাস্তাটো দেখিয়ে নাপায়। আজি ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকিব। পলু পোক কোনে কোনে চিনি পায় কমেণ্ট কৰিব, আৰু যাক যাক পলু পোকৰ মাংস লাগে তেহেঁতে নাম্বাৰ দি দিম ডিছক্ৰিপশ্যনত, তেহেঁতে কণ্টেক্ট কৰিব পাৰিব। অঁ, পলু মাংস খাই কেনেকুৱা লাগে কমেণ্টত জনাব বাৰু হা। আজি আপোনালোকক দেখাই আছোঁ। মানে মায়ে এবাৰ বহুত পুহিছে, সেইটো কাৰণে আমি কামত গৈছিলোঁ, কামৰ পৰা আহি গ'লোঁ মানে এই ভাইটিৰ অলপ জ্বৰ হৈ আছিলে, সেইকাৰণে আহি গ'লোঁ। তাক থ'বলৈ আহিছোঁ। এতিয়া মই পলু পোক শেষ হ'লেহে আকৌ কামত যাম। সেইকাৰণে মোৰ স্কুলত পঢ়া পিনেও নহ'ল, মানে বিপদত পৰি গ'লোঁ আৰু। স্কুলত পঢ়িব নাপালোঁ, কলেজলৈ যাব নাপালোঁ। সেইটোকে এতিয়া এইবিলাক কামকে কৰি আছোঁ। এতিয়া স্কুল গ'লে কাষ্ট চাৰ্টিফিকেট লাগে, ইনকাম চাৰ্টিফিকেট লাগে, বহুত ডকুমেণ্টছ লাগে। এতিয়া একো বনোৱা হোৱা নাই। টাউনত বনাবলৈ দি থৈ আহিছোঁ, পইচা খাই থৈছে। যাওঁ, মানুহ নাই, একো নহয়। মণ্ডলৰ চহী আন, কিবা কিবি ধেৰ এইবিলাক কয়, সেইকাৰণে মই বাদ দিছোঁ স্কুল। মায়ে কৈছে অহা বছৰ দিবি বুলি কৈছে, এতিয়া চাই ল'ম কি হয়। যদি পাৰোঁ চেষ্টা কৰিম আৰু। হ'ব গাইজ, ইমানতে মই ভিডিঅ'টো স্কিপ কৰি দিছোঁ, আৰু আপোনালোকক ঘৰত গৈ পলু পোকৰ ভিডিঅ' দেখাই দিম।